হেল্ল' বন্ধু-বান্ধৱীসকল, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰো ভাল। মই সুমিতাই অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি বনাম আৰু আপোনালোকে থাম্বনেইলত চাই হয়তো গম পাইছে মই ৰেচিপিটো কি বনাব লৈছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে অকণমানো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া মই বনাব লৈছোঁ আটাৰ আৰু বিটৰ ৰুটি। প্ৰথমে মই এনেকৈ আটাখিনি মই কাঁহী এখনত এনেকৈ লৈ লৈছোঁ। তাৰপিছত মই ইয়াতে নিমখ অকণমান দি দিম। নিমখ অকণমান দি দিলোঁ আৰু এই গোটেইখিনি মই ধুনীয়াকৈ এনেকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে মই বিটৰ যিখিনি বিট পিচি লৈছিলোঁ সেইখিনি মই এনেকৈ অলপ অলপ দি এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। একেবাৰে ঢালি দিলে ঢিলা হ'ব, সেইবাবে কম কমকৈ এনেকৈ ঢালিব লাগিব। আৰু মই এইখিনি এনেকৈ ভালদৰে মঠি ল'ম। ভালকৈ মঠিলেহে খাবলৈ কোমল হ'ব। এতিয়া মোৰ এইটো মুঠা হৈ গ'ল। মই এনেকৈ অলপ সময়ৰ কাৰণে 10 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। আৰু এতিয়া মোৰ 10 মিনিট হৈ গ'ল আৰু এইখিনি এতিয়া ধুনীয়াকৈ কোমল হৈ গৈছে বনাব পৰা। আৰু মই এইখিনি এতিয়া ধুনীয়া চাইজত বেলি ল'ম। বিটটো এনেও হেল্ডি, খালে ভাল, সেইবাবে মই আজি এনেকৈয়ে বনালোঁ। নটামান বনাইছোঁ আৰু ডিউটিলৈ নিবলৈ। আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ বেলি লৈছোঁ। এতিয়া মই কেৰাহীখন গৰম কৰি লৈছোঁ আৰু বেলি থৈ দিয়া ৰুটিটো দি দিছোঁ কেৰাহীখনত। আৰু মই ইয়াত বেছি তেল ব্যৱহাৰ নকৰোঁ। ইয়াত এনেই অকণমান তেল দিম ওপৰতে।
ইয়াতে এতিয়া মই অকণমান তেল দি লৈছোঁ, বেছি দিয়া নাই। আৰু যদি এনেকৈ কোনোবাই খোৱা নাই তেতিয়াহ'লে খাব পাৰিব বনাই। ইয়াতে মোৰ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এনেকৈ যদি বনাই খোৱা নাই ৰুটি তেতিয়াহ'লে বনাই খাব পাৰিব। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া মোৰ ৰুটিকেইটা বনাই হৈ গ'ল আৰু মই এয়া টিফিনত ভৰাই লৈছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকে। বাই।